ভাঙি দি কেমেৰা ভাঙি দি এনে আহে না কেমেৰা সৰি অপৰাধ মানুহৰ শাৰীৰিক বৈশিষ্ট্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক জন্মগত প্ৰৱণতা / বেমাৰ এটা জন্তুস্বৰূপ মানুহে জীৱনত বহুতো সৰু ডাঙৰ ভুল কৰে যিবোৰ ভুল অজানিতে হয় যিবোৰে কাৰো ক্ষতি নকৰে সেইবোৰ ক্ষমনীয় কিন্তু যিবোৰ ভুলে আনৰ ক্ষতি কৰে বা আনৰ জীৱনত লাভ লগায় সেইবোৰ ভুল অক্ষমনীয় আৰু আইনগতভাৱে দণ্ডনীয় এই ভিডিঅ'টিৰ জৰিয়তে আমি সাধাৰণ ৰাইজক কৰিব খুজিছোঁ সজাগ সচেতন এণ্টাৰটেইনমেণ্ট আৰু অপৰাধীক কৰিব খুজিছোঁ সাৱধান তেতিয়া হ'ব দে আৰম্ভ কৰোঁ ভিডিঅ' কি হ'ল ইমান দেৰি অহা নাই যে তেতিয়াৰ পৰা ৰখি আছোঁ সোনকালে আহিব লাগে কি হ'ল কি কৈছে নাহে বোলে সি নাহিল দেখোন उम्र सारी আমাৰ দেশে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে যি হাজাৰোধিক লোকক প্ৰভাৱিত কৰিছে হেল্ল' কেতিয়া প্লেন কৈছা তই আহিবি না আজি ক'ত আছা জল্দি আহি আছো আহি আছো ৰখি আছোঁ আহি আছো তোৰ এনেতো আছা ক'ত মই আছো আহি আছো তই জল্দি আহ যদি আমি ক'ৰবাত যাম হয় নেকি দে নহ'লে পৰহি আহিম দে ঐ যাওক সি আহিব না আজি ঐ হা সি আহিব না নাই আজি গম নাপাওঁ ফোন কৰ তাক প্ৰথমতে মোৰ মূৰত চুৰি নাছিলে এতিয়াও নাই মোৰ আগত হেডফোন লৈছিলে ডেণ্ড্ৰফ আছিলে উকুনি আছে আনকি পিপিৰা উঠিছিলে তাৰপিছত মোক ডক্টৰ জনি সিংহানে সাজেষ্ট কৰিছে চম্পা মুভেল এইটো লগালে আপুনি এতিয়া চাব পাৰে মোৰ চুলিও নাই পোক নাই উকুনি নাই পিপিৰা নাই তে আজি লৈ আহক চম্পা মুভেল না চুলি থাকব না পোক বা ইমান টাইম লাগে না তোৰ আহোঁতে যোৱাকালি ৰখি আছিলোঁ আৰু তই কাৰ লগত কথা পাতি আছিলি মালটোৰ লগত তোৰো মাল আছে বা মোৰে মাল নাই তহঁতে থাক দে মোৰ কিবা কাম আছে মই যাওঁ যা ক'ৰবাত যা বহু যা ভাল জেগা এটাত তয়ো পিচ এটা পিছৰ পিচ মুগাৰ পিচ কালিৰ পৰাই ৰখি আছোঁ আহোঁতে ইমান দেৰি লাগে না তাতে যো বহু ব'ল সেইদিনা প্ৰথম দিনা কলেজত গ'লোঁ এজনী ছোৱালী ঘপকৈ আহি কেনে মোক কি সুধিল জানা তোমাৰ নাম হেমন্ত সোণোৱাল নেকি তাৰপিছত মইতো ক'লোঁ নহয় কোনে ক'লে তোমাক তাই কৈছে এই তাতে বহি থকা দুজন ল'ৰাই কৈছে তাৰপিছত মই সুধিলোঁ কোন দুজন ল'ৰা তাই ক'লে সেই দুজন ল'ৰাই যে বগা পেটিকোট আৰু কলা শাৰী পিন্ধি আছে তাৰপিছত মই তাতে গৈ চালোঁ দুজন 4 ফুট 2 ইঞ্চি ল'ৰাই লেংটি চিঙা গগৈৰ দৰে ৰিক্সাত বহি কেনে কল্যাক হুছেইনৰ মুখত লৈ আগবঢ়াই গানটো গাই আছিল
হ'লেও মই তাতে দুটামান গান শুনিলোঁ, তাৰপৰা কাটি খালোঁ। মাক কচম এনেকুৱা ফাল্টু গান গাইছিল, মোৰ 14 গোষ্ঠী এনেকুৱা গান শুনি পোৱা নাই। তাৰপিছত মই বোলো এনেকৈ নহ'ব, ইয়াতে আমাৰ কলেজৰ নাম ডুবাবহে। তাৰ সেইখিনি সময়ত মোৰ এনেকুৱা ইচ্ছা গৈছিল যে ভৰালিহঁতৰ আধা পাগলা কুকুৰটো সিহঁতৰ গাত এৰি দেং। তাৰতো জানা না, ৰাতিও সেই চাৰে পাগলা সিহঁতৰ আৱাজ মনত পৰি কেনে মোৰ টোপনি অহা নাছিল। মন গৈছিল বাথৰুমৰ কুমুদত যাই কেনে জাপ মাৰি দেং। তাৰপিছত ৰাতি মই সিদিনাখনে কেইখনমান নীলা ফিল্ম চাই মনটো শান্তি পৰিছে আৰু মজা টোপনিও হৈছে। নহ'লে সিদিনা ৰাতি এনেতো শংকৰক চিনি পাই না? কোন শংকৰদেৱ নেকি? নহয়, এই বেলুনৰ যি দোকান আছে, এই নাপাছে সি আইনা কান্তিহঁতৰ পিছফালে মনে মনে কঁঠাল পাৰি আছিল আৰু মই যাই দেখা পাত সি কৈছে চুপ থাক চুপ থাক চুপ থাক, নহ'লে কান্তি মোক ফালা বাহিৰি কোবাব। তাত মই ক'লোঁ হ'ব, কিন্তু মোকো এটা দিব লাগিব। ৰ ইয়াতে বম মহ আছে, ব'ল 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 বেলেগ জেগাত যাওঁ, ব'ল ব'ল ব'ল। তাৰ ঠিক পিছতে মোৰ আইফোন 11 Pro Max 4GB RAM 256 ইণ্টাৰনেল ষ্ট'ৰেজ 12+12+12 মেগাপিক্সেলৰ ৰেৰ কেমেৰা আৰু 12 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা 18 ৱাট ফাষ্ট চাৰ্জিঙৰ মোবাইলটোত মদনৰ দোকানৰ পৰা এটা ফোন আহিছে। অঁ হেল্ল' কোৱা। কিয়? নাই নাই মই নাজানো। অঁ ভাত খালানে? মই খাই ওলালোহে অলপ। ঠিক আছে দিয়াতে হ'ব। হেল্ল' মই মানে এতিয়া আছোঁ আন্ধেৰি গুফাত। মোৰ ঘৰৰ নাম নহয় হে, জেগাটোৰ নাম আন্ধেৰি গুফা হয়। মই ইয়াতে বহি আছোঁ। এইবিলাক বেকাৰ ফাল্টু কথাবোৰ মোক নুসুধি ফোন ৰাখ, মোৰ কাম আছে, যাব লাগে মোক। ৰাখ। মই কি কৈ আছিলোঁ? মদন। তাৰপিছত মদনে ক'লে মোক যে ব'ল ভাই কেলিফৰ্ণিয়া ফুৰি আহোঁ। হ'ব, কিন্তু মই ক'লোঁ মই কিন্তু ফাৰ্ষ্ট ক্লাছ এয়াৰপ্লেনতহে যাম। সি ক'লে ভাই মোৰ লগত পইচা নাই। তাৰপিছত মই ক'লোঁ আৰে ভাই তই টেনশ্যন কিয় লৈছ, তোৰ ভাই পইচাৰ বিচনাত খুৱে। এনেই তই মোৰ 2000 টকাটো কেতিয়া দিবি? তই টেনশ্যন ল'ব নালাগে, তোৰ পইচাটো মই দি দিম। মানে আজিকালি মই পকেটত খুচুৰা নাৰাখোঁ। আৰে তোক মই কিমান বুজালোঁ, মোৰ লগত থাকিলে এইবোৰ সৰু সুৰা পইচাৰ কথা নকবি। তই জানাই মই কিমান ধনী, আৰু হ'লেও তই কোৱা। আছোঁ অলপ ঘূৰি ফুৰি। ঠিক আছে দিয়া। খালানে ভাত চাত কিবা? হ'ব দিয়া। গম পাইছোঁ। চিন্তা কৰিব নালাগে। দিয়া বাই। তোৰ ইমান বাৰে বাৰে ফোন আহি আছে না? এতিয়াৰ পৰা কেইবাৰ ফোন আহিল জানা তই এতিয়ালৈকে? কোনে ফোন কৰি আছেনো তোক ইমান? মালটোৱে ইমান কথা পাতি থকা নাই মালটোৰ লগত। মোকো দিয়াহে নাম্বাৰটো, ময়ো কথা পাতিম। কি? আৰে আমি জাষ্ট এনে ফ্ৰেণ্ড হ'ম। হয় নেকি? দেদি কি? নাম্বাৰটোৱে ৰ টেকো নাই। 246 দে নহ'লে মই ৰাতি ফোন কৰিম দে, অলপ কথা পাতিম। কিন্তু ৰাতি কিয়? আৰে এতিয়া মই বিজি ন, বুজি নাপায় তই, মোৰোতো কাম থাকে। হয় নেকি? বেছি ৰাতিলৈকে কথা নাপাতিবি আৰু দেই। হ'ব জানো, মোৰো ইমান টাইম নাই ৰাতি কথা পাতি থাকিবৰ কাৰণে। দে যাব নহ'লে আমিও, দেৰি হৈছে।